হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বহুত দিন ইউটিউবত ভিডিঅ' দিব পৰা নাই আৰু আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, কাৰণ ঘৰত থাকি থাকি বহুত বৰ লাগি গৈছে। মানে ইমান কিয় ভিডিঅ' দিব পৰা নাই আপোনালোকক সকলোখিনি জনাই আছোঁ। ইমান দিন ধৰি মই 15 দিন ধৰি মই বিচনাতে পৰি আছোঁ আৰু একো খাব পৰা নাই আৰু ৰাতি টোপনি নাহে। বহুত কষ্ট হৈছে গাইজ। আৰু মোৰ বেমাৰটো কি জানেনে গাইজ? বসন্ত ওলাইছে। আমি আই বুলি কওঁ, বসন্ত ওলাইছে। ওলালে অলপ প্ৰব্লেম হয়, যিহেতু মোৰ গোটেই গাটো হৈছে মাথাৰ পৰা মুখৰ পৰা সকলোখিনি। বাকী এতিয়া অলপ কমিছে। তো ভাবিলোঁ আজি ঘৰত যিহেতু বৰ লাগি আছে, মোৰ ভিডিঅ'টো বনাওঁ অলপমান, আপোনালোককো জনাওঁ কিয় ইমান দিন ভিডিঅ' দিব পৰা নাই। পৰা বাহিৰলৈ যাব নোৱাৰি, ঘৰৰ পৰা ঘৰতে থাকিব লাগে। সেইটোৱে আৰু বাহিৰৰ মানুহ আহিব নোৱাৰে বা মই বাহিৰত যাব নোৱাৰোঁ, চোৱা লাগিব। তো সেইটো কাৰণে বহুত ষ্ট্ৰিক্ট হ'ব লাগে। সেইটো কাৰণে মই ক'তো যোৱা নাই আৰু ঘৰতে একেদিন আছোঁ। আৰু ভাবিলোঁ আজি ঘৰতে মই এইটো ভিডিঅ' বনাওঁ, কাৰণ যিহেতু মই বহুত দিন ঘৰৰ পৰা ওলোৱাই নাই ন, আৰু ভাবিলোঁ আৰু কামকো যাব পৰা নাই। সেইটো কাৰণে ভিডিঅ'টো বনালোঁ আৰু ভাবিলোঁ আপোনালোককো জনাই লওঁ। বাকী আৰু এটা কথা আপোনালোকক জনাই লওঁ, মই ইউটিউবত ভিডিঅ' বনোৱা 1 বছৰ আগত ভিডিঅ' বনাইছিলোঁ। 1 বছৰ আগৰ এক্সপিৰিয়েঞ্চ আছে। তো সেইটো কাৰণে মই ভিডিঅ' বনাই আছোঁ। আৰু এটা কথা কি জানেনে গাইছ, কিছুমান মানুহৰ কথা শুনিব নালাগে। কেনেকুৱা, আপোনাক এনেকুৱা ঠাট্টা কৰিব, হাঁহিব বা এনেকুৱা ভিডিঅ' কি লাভ, কি কৰিবি তই ভিডিঅ' বনালে, এনেকুৱা কথা ক'লে বহুত ৰাগ উঠে গাইছ। তো সেনেকুৱা মানুহক ইগন'ৰ কৰিব লাগিব। আৰু আমাৰ যেতিয়া ভিডিঅ' বনাওঁ ন, আমাৰ এটা লাজ থাকে। লাজটো গাইছ নকৰিব লাগিব, কাৰণ লাজটো নিজে নকৰিব লাগিব, বেলেগে নকৰিব নোৱাৰে। যিহেতু আপোনাক বহুতে ঠাট্টা কৰে, কিবা কৰে, সেইগিলা ইগন'ৰ কৰিব লাগিব গাইছ। হয়নে নহয় গাইছ, কওকচোন কথাটো। কি গাইছ, মোৰ লাহে লাহে বেমাৰটো কমি আহি আছে। যিহেতু কামকো যাব পৰা নাই ন, 21 দিন ঘৰতে বহিব লাগিব। 15 দিন হ'লে আৰু বাকী কেইদিন আছে। তো ঘৰতে এইকেইদিন পূৰা ৰেষ্ট লৈছোঁ আৰু ভালকৈ যাতে কমি যায়, সেইটোৱে আৰু আশা কৰোঁ। আৰু ভালকৈ যাতে ভগৱানে আৰু গুচি যায়। আৰু এইটো ভগৱানৰ বস্তু না, আমিতো নিজৰ বস্তু নহয়। তো যি কি নহওক গাইছ, আপোনালোকে মোক ছাপোৰ্ট কৰিব, যাতে সেইখিনি মানুহক দেখুৱাই দিব পাৰোঁ। যোনখিনি মানুহ মোক হাঁহে বা ঠাট্টা কৰে, সেইখিনি মানুহক যাতে মই দেখুৱাই দিব পাৰোঁ। আপোনালোকক সকলোৱে ছাপোৰ্ট কৰিব। আৰু মই দুখীয়া মানুহ কিছুমানক যাতে সহায় কৰিব পাৰোঁ, 1 টকা 2 টকা দি হ'লেও। তো আপোনালোকে এইখিনি সহায় কৰি দিব, মোক হেল্প কৰিব। তো থেংক ইউ। এইখিনি আছিল মোৰ আজি ভিডিঅ'। আৰু মই আজি সৰুকৈ ভিডিঅ'টোৱে বনালোঁ, যিহেতু মই ইমান ভিডিঅ' দিব পৰা নাই। তো নেক্সট আহি যাব আৰু ভিডিঅ' আপোনালোকে চাই থাকিব দিয়ক। থেংক ইউ।